নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজি আপোনালোকলৈ মই লৈ আহিছোঁ এটা মটনৰ ৰেচিপি। তেনেই চিম্পল ৰেচিপি হয়, অসমীয়াত যিটো অমিতা আৰু জালুক দি বনোৱা হয়। খাবলৈ কিন্তু বহুত টেষ্ট হয়, এবাৰ ট্ৰাই কৰি চাবচোন। তেন্তে আহকচোন মই ৰেচিপিটো কেনেদৰে বনালোঁ। ইয়াৰ বাবে লৈছোঁ পিঁয়াজ, আদা, নহৰু, আলু আৰু অমিতা, লং, ইলাচি, দালচেনি, শুকান জলকীয়া আৰু জালুক। এইখিনি মটন হয় আধা কেজি। এখন কেৰাহীত মই তেল গৰম কৰি পিঁয়াজখিনি ভালধৰণে ভাজি লৈছোঁ আৰু ইয়াত দিছোঁ মই অকণমান চেনি কালাৰৰ বাবে আৰু তাতে মই দি দিছোঁ বিলাহীখিনি। পিঁয়াজখিনি ভজাৰ পিছত বিলাহীখিনি দি মই অকণমান লৰাই ইয়াত দিছোঁ মই আদা, নহৰু, জালুক এইখিনিৰ পেষ্টখিনি। তাৰপিছত মই দিছোঁ মটনখিনি, অমিতা, আলু আৰু ধনিয়া গুড়ি, জিৰা গুড়ি, লাল মিৰ্চ পাউডাৰ, হালধি সকলোখিনি মই দি লৰাই ল'লোঁ। আৰু এতিয়া মই এটা প্ৰেছাৰ কুকাৰত দুটামান ইলাচি, লং আৰু দালচেনি দি ফুটাই লৈছোঁ আৰু ভজা মটনখিনি মই ইয়ালৈ ট্ৰেন্সফাৰ কৰি দিছোঁ। আৰু মই ইয়াতে অলপমান পানী দিছোঁ জোখমতে। ইয়াতে দিছোঁ মই মটনৰ মছলা আৰু দুটা উকি মৰালৈকে মই প্ৰেছাৰত ৰাখি থৈছোঁ। আৰু এয়া হৈ গ'ল আমাৰ মটন কাৰী। কালাৰটো কেনেকুৱা হৈছে দেখিছেনে? লোভনীয় হৈছেনে বাৰু? যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।